তো সি বিচত বহুত সময় থাকিলোঁ ওচৰতে আৰু এটা বহুত ধুনীয়া বস্তু আছে সেইটো আপোনালোকক দেখাম এইখন কি হয় এইখন ছাবমেৰিন মানে যিখন আণ্ডাৰ ৱাটাৰ একদম পানীৰ তলত চলে এইখন অৰিজিনেল হয় তো এতিয়া মানে মডিফিকেশ্যন কৰি ইয়াত ৰাখিছে মানে মিউজিয়াম টাইপত ইয়াৰ ভিতৰতো সোমাব পাৰি এতিয়া আমি যাম দিয়ে নে নিদিয়ে গম পোৱা নাই মানে ক'ভিডৰ কাৰণে কিন্তু ইয়াত অন্ধ্ৰপ্ৰদেশত মানে ক'ভিড চিটুৱেশ্যন এতিয়া প্ৰায় নৰ্মেল মানে পূৰা ৰাতি খোলা 10টা 11টালৈ খোলা থাকে তো এইখন ছাবমেৰিন খুব ভাল খবৰ মানে এইখনৰ ভিতৰত সোমাব পৰা হৈছে এতিয়া মানে মাজতে বন্ধ আছিলে তো এতিয়া দিছে এতিয়া আমি ভিতৰলৈ যাম ছাবমেৰিনৰ ভিতৰতনো কি আছে আপোনালোকে চাই থাকক একদম মজা ভিডিঅ' মানে বহুত ভাল পাব ছাবমেৰিন চিন্তা কৰক একদম পানীৰ তলত কেনেকৈ চলে কি আমি গৈ আছোঁ এতিয়া ভিতৰলৈ তো আমি ইয়াৰ ভিতৰত সোমালোঁ ভিতৰত সোমাই ইয়াতে 6-7টামান চেম্বাৰ আছে মানে অকণমান প্ৰথমখিনি চাপৰ টাইপৰ হয় হালি হালি সোমাব লগা হ'ল এয়া এনেকুৱা যন্ত্ৰ পাতি আছে মানে ভিতৰত আপোনালোকে দেখিলে আচৰিত মানিব ইমান বছৰ আগত এইবোৰ কিমান কি যে ষ্টাৰিং টাইপৰ কিবা কিবি মানে এইবোৰ মানে আমাৰ মানে একদম সমাজৰ বাহিৰত মানে আমি বুজি পোৱাটো সম্ভৱ নহয় কিবা কিবি মিটাৰ এইবিলাক প্ৰেছাৰ কিবা কিবি বহুত কিবা কিবি এইটো আকৌ মানে আণ্ডাৰ মানে তলত যাব পাৰি মানে আণ্ডাৰগ্ৰাউণ্ড টাইপ কিবা এটা আমি প্ৰথম চেম্বাৰৰ পৰা ওলাই এতিয়া আমি 2 নম্বৰ চেম্বাৰত সোমাইছোঁ চেম্বাৰ 2 তাৰপিছত ইয়াতে মানে কেপ্টেইনজন বহে যিজনে চলাই আৰু ইয়াৰ পৰা কামান কৰে মানে তেওঁৰ চেম্বাৰ তাৰপিছত আমি ভিতৰে এতিয়া গৈ আছোঁ এইবোৰত মানে কেপ্টেইনৰ বিচনা তাত থাকিব হা আৰু এইবিলাক একদম বেলেগ বেলেগ ধৰণৰ মানে কিবা অদ্ভুত আৰু পাইপ মিটাৰ ষ্টাৰিং আচৰিত মানে চাব লগা আপোনালোকে এবাৰ চাব দেই বিশাখাপট্টনমৰ একদম এইখন আৰ কে বিচৰ ওচৰতে হয় এইখন এয়া আমি 2 নম্বৰ চেম্বাৰৰ পৰা ওলাই এতিয়া আকৌ আমি 3 নম্বৰ চেম্বাৰৰ ফালে গৈ আছোঁ এয়া 3 নম্বৰ চেম্বাৰ কিমান মানুহে চলাই চাগে হিচাপ নাই এইখনৰ ভিতৰত এদিন উঠি ঘূৰিব পাৰিলে খুব ভাল লাগিল হয় তো ইমান ভাগ্যৱান নহয় বাৰু নেভি চেভি গ'লে পাৰিলোঁ হয় এতিয়া আৰু বয়সেই গ'ল এইটো নেক্সট কম্পাৰ্টমেণ্ট ইয়াতেও তেনেকুৱাই একদম চব মানে প্ৰায় মোটামুটি একেই নিচিনা বস্তুবিলাক তো 2 নম্বৰ কম্পাৰ্টমেণ্টত কামাণ্ডাৰ থাকিব এতিয়া আকৌ ইয়াতে মানে অকণমান আগত আমি বাকী চল্ডাৰবিলাক থকা মানে বিচনা চিচনা এইবিলাক দেখিব পাম চাগে বাকীবিলাকো যিহেতু থাকিব লাগিবতো এতিয়া আমি 4 নম্বৰ চেম্বাৰৰ পৰা ওলাই আহিছোঁ তো এইফালে কি এইবোৰ একেই নিচিনা এই মিটাৰ এইটো হিমাংশু বন্ধু ৰুমতে থাকিম আজি বাপৰে এইবোৰ আচৰিত মানে চ' ভিতৰত সোমালোঁ কাৰুকাৰ্য দেখিছেনে আপোনালোকে চিন্তা কৰক আজিৰ পৰা কিমান বছৰ আগতে এনেকুৱা ধুনীয়া এখন ছাবমেৰিন মানে বনাইছিলে যিখনে পানীৰ তলে তলে গৈছে যুদ্ধ কৰিছে এখন অৰিজিনেল আছিলে তো ভিতৰখন আপোনালোকক দেখালোঁ কিমান কাৰুকাৰ্য গতিকে মানে আমাৰতো আৰু বয়স গ'লেই এতিয়া চ' আমাৰ যিখিনি মানে নিউ জেনেৰেশ্যন তো পূৰা ভালকৈ কৰা এইবিলাক আৰু নেভি চেভি জইন কৰিবৰ কাৰণে চোৱা অকণমান তো ইয়াতে ধুনীয়াকৈ থাকিব পাৰিবা ধুনীয়া আৰু মোৰ লগৰ বহুতকেইটা আছে নেভিত চ' আপোনালোকেও মানে যিখিনি আৰু আমাৰ নিউ জেনেৰেশ্যন তোমালোকে ভালকৈ কৰা এতিয়া মোৰ লগৰ বন্ধু হিমাংশু ৰুমলৈ যাম তাতে ৰাতি ভাত পানী খাম অহাকালি নেক্সট ধুনীয়া প্লেন এটা আছে ধুনীয়া লোকেশ্যন এটাত গৈ আছোঁ তো ভিডিঅ'বোৰ চাই থাকক অ'কে বাই